নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই এটা বিশেষ আৰু অলপ পৃথক ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। যিহেতু দেখিবলৈ পাইছে এখন সভা, আৰু এই সভাখননো কিহৰ আৰু কিহৰ বাবে বিশেষ হৈ পৰিছে এই সভাখন, সেই সকলোখিনি জানিবলৈ আপোনালোকে শেষলৈকে ভিডিঅ'টো চাব আৰু ভিডিঅ'টো চাই কেনে পালে তাকো জনাব। তেনেহ'লে বলক আজিৰ এই বিশেষ ভিডিঅ'টো আৰম্ভ কৰোঁ। আমাৰ কাৰ্যসূচীসমূহ আৰম্ভ কৰিবলৈ বিচাৰিছোঁ। অখিল ভাৰতীয় শিক্ষা সংস্থান বিদ্যাভাৰতীৰ অন্তৰ্গত শিশু সমিতি অসমৰ দ্বাৰা পৰিচালিত নামদেউৰী শংকৰদেৱ শিশু নিকেতনে যোৱা জানুৱাৰী 10 তাৰিখে এখনি মাতৃ সন্মিলন আয়োজন কৰে। নিকেতনৰ প্ৰধান আচাৰ্যা অঞ্জিতা দেউৰী আৰু বিশিষ্ট অতিথি অঞ্জু শইকীয়াই বন্তি প্ৰজ্বলনেৰে মাতৃ সন্মিলনৰ শুভাৰম্ভ কৰে। সভাৰ সভানেত্ৰী মাতৃ ময়ূৰী দৰবধৰাই আসন শুৱনি কৰা সভাখনৰ আৰম্ভণিতে আনুষ্ঠানিকতা ৰক্ষা কৰি সকলো মাতৃ আৰু অতিথিক আদৰণি জনোৱা হয়। সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে নিকেতনৰ প্ৰধান আচাৰ্যা অঞ্জিতা দেউৰীয়ে। নিকেতনৰ আচাৰ্যা দীপাঞ্জলি বৰা ভৰালীয়ে আদৰণি সম্ভাষণ জনোৱা সভাখনত নিমন্ত্ৰিত অতিথিৰূপে উপস্থিত থাকে ধৰ্মেশ্বৰ বৰা সোঁৱৰণী শংকৰদেৱ বিদ্যা নিকেতনৰ প্ৰধান আচাৰ্যা ববিতা দত্ত, বিশিষ্ট যোগা প্ৰশিক্ষক অঞ্জু শইকীয়া, সৰ্বোদয় মহাবিদ্যালয়ৰ দৰ্শন বিভাগৰ মুৰব্বী অধ্যাপিকা মেঘালী হাজৰিকা, নামদেউৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী স্মৃতিৰেখা বৰুৱা, সংগীতা গোহাঁই আদি কৰি নিকেতনৰ পৰিচালনা সমিতিৰ বিষয়ববীয়াসকলৰ উপৰিও নিকেতনৰ সমূহ মাতৃ আৰু আচাৰ্যাৰ উপস্থিতিয়ে মাতৃ সন্মিলনৰ সৌষ্ঠৱ বৃদ্ধি কৰে। এনেদৰেই মাতৃ সন্মিলন উপলক্ষে মাতৃসকলে বিদ্যাভাৰতীৰ আৰ্হিত বন্দনা কালাংশ পৰিৱেশনৰো চেষ্টা কৰে। শিশু নিকেতনৰ প্ৰত্যেক অসমতে মাতৃ সন্মিলন বছৰত এবাৰ পতা হয় আৰু এদিনীয়া কাৰ্যসূচীৰে কৰা হয়। মাতৃসকলক এদিনৰ বাবে মুকলি মঞ্চ দিয়া হয় তেওঁলোকৰ প্ৰতিভাখিনি বিকাশ কৰিবৰ বাবে। সকলোকে মাতৃ সন্মিলনৰ এই অনুষ্ঠান সকলোকে স্বাগতম জনাইছোঁ। এটি শিশু শাৰীৰিকভাৱেই হওক বা মানসিকভাৱেই হওক আমি তেওঁলোকক গঢ় দিয়াত আমাৰ মাতৃসকলৰ যি ভূমিকা অতি গুৰুত্বপূৰ্ণ। শংকৰদেৱ শিশু নিকেতনৰ প্ৰধান আচাৰ্যা অঞ্জিতা দেউৰী বাইদেউ আৰু কথা প্ৰকাশী বিক্ৰমলৈ এইবাৰ যুদ্ধত পৰিচয় চিন্তাৰ দুঃশাসনৰ ৰক্তপান আধাৰভূত বিষয়ৰ ওপৰত এই নিকেতনসমূহক শিক্ষা প্ৰদান কৰা হয়। সেই আধাৰভূত বিষয়সমূহ হ'ল যোগ, সংগীত, শাৰীৰিক, সংস্কৃত আৰু নৈতিক আৰু আধ্যাত্মিক। এই 5টা বিষয়ৰ ওপৰত বিশেষকৈ গুৰুত্ব দি আমাৰ এই শংকৰদেৱ শিশু নিকেতনবিলাকত শিক্ষা প্ৰদান কৰা হয়। ওম শান্তি 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 ওম। সঁচাকৈ আজি শুভ দিন। শংকৰদেৱ শিশু নিকেতনৰ ছাত্ৰ ছাত্ৰী বুলি ক'লে আমাৰ মনত এটা ধাৰণা জন্ম হয়, যিহেতু বিদ্যাভাৰতীৰ অধীনত এই বিদ্যালয়সমূহ পৰিচালনা কৰা হয়। আজি মই সোমাই আহোঁতেই ছাত্ৰ ছাত্ৰীসকলে মোক সম্ভাষণ জনাইছে আৰু এটা ফুট বা তিলক দিছে। এই হিন্দু পৰম্পৰাৰ, আমাৰ ভাৰতীয় পৰম্পৰাৰ ই এটা অন্যতম বৈশিষ্ট্য। ক'বলগীয়া মোৰ ভাষাই নাই, নকয় আনন্দিত হৈছোঁ। কি কৰিম ভৱিষ্যতে আশা কৰিছোঁ যাতে আমি আগলৈও এনেকুৱা মুকলি মঞ্চ এখন পাওঁ। মই নহয়, আজি প্ৰত্যেকগৰাকী মাতৃৰ মন চাগে কি হৈ আছে নাজানো, মোৰতো মুখৰ কথাই ওলোৱা নাই।
প্রাণ গোপাল গুয়ারি পারাতে নাচে বাৰ কৰ ভাব দেখায়া কানাই গোপীৰ মন ভুলাবে প্রাণ গোপাল গুয়ারি পারাতে নাচে সাতে পখিবি ফাদে সাতে নুপুরে মাতে রঞ্জন নুপুরে মাতে জোৱা সখী দিছো বিদায় মনতে ৰাখিবা সদায় মনতে ৰাখিবা সদায় এৰুনো কি হতে সখী এৰুনো ব্ৰহ্মাই দিছিলে না আমাক খোৱা বোৱাৰ যিখিনি সকলো যুঁজা তেখেতসকলে কৰি আমাক সহায় কৰি দিছে তেখেতসকলকো আমাক চিনাকি কৰি দিবলৈ মাতিছোঁ। এই সন্মিলনতে মাতৃসকলে সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰি তেওঁলোকৰ প্ৰতিভা বিকাশ কৰে। এই অনুষ্ঠানতে হৈ যোৱা প্ৰতিযোগিতাসমূহত স্থানপ্ৰাপ্ত মাতৃসকলক বঁটা প্ৰদান কৰা হয়। অতিথিসকলে নিজৰ সাৰুৱা মন্তব্যৰে মাতৃসকলক অনুপ্ৰেৰণা প্ৰদান কৰে। শিশু শিক্ষা সমিতি অসমৰ অন্তৰ্গত নিকেতনখনে সকলো নিয়মেৰে পৰিচালনা কৰা অনুষ্ঠানভাগিৰ শেষত আচাৰ্যসকলৰ লগত মাতৃসকলে বিহু নাচ পৰিৱেশন কৰে। এনে এটা অনুষ্ঠানৰ অংশীদাৰ হ'বলৈ পাই মাতৃসকলে মাতৃ সন্মিলনৰ আয়োজকসকলক ধন্যবাদ জ্ঞাপন কৰে। উল্লেখযোগ্য যে নিকেতনৰ আচাৰ্যা মন্দিৰা দেউৰী, শান্তিমণি ভৰালী গায়ন, মৃদুস্মিতা ভূঞা, অৰুণা খনিকৰ, চিন্ময়ী শইকীয়া, কৰবী দৰবধৰা, মাতৃ জুনু দেউৰী ফুকন, শুভাকাংক্ষী অভিভাৱক অভিভাৱিকাকে প্ৰমুখ্য কৰি অতিথিসকলেও এই অনুষ্ঠানভাগি সুন্দৰকৈ উপভোগ কৰে।